Good afternoon friends. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই সন্তুৰবালি মম। আজি মই এতিয়া বাৰী পিছফালে আহিছো, ভাবিছো আপোনালোকৰ সৈতে এটি সৰু ৰেচিপি শেয়াৰ কৰো। এয়া মই দুডাল কচুৰ ঠাৰি কাটি লৈছো এতিয়া। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এনেদৰে মই সৰু সৰুকৈ পিচ কৰি কচু কেইডাল কাটি লৈছো। এতিয়া ধুনীয়াকৈ গোটেইখিনি কচুৰে মই বাকলি গুচাই লম। আৰু ইয়াৰ পিছত মই কচু পিচ এনেদৰে কাটিছো, ভালদৰে চাই ল'ব। আৰু এতিয়া মই গোটেইখিনি কচু কটা হৈ গ'ল। এয়া চাওক, মই আপোনালোকক ভালদৰে দেখাই দিছো। মই এনেদৰে কাটি লৈছো আৰু ইয়াৰ পিছত আপোনালোকে ভালদৰে ধুই ল'ব। এতিয়া মই ইয়াতে 1.5 কাপ দালি লৈছো, 10-15 মিনিটৰ কাৰণে ইয়াতে ভিজাই থৈ দিম। 10-15 মিনিট হৈ যোৱাৰ পিছত মই দালিখিনি আকৌ এবাৰ ধুনীয়াকৈ ধুই লৈছো। এতিয়া মই ইয়াতে এটা পিয়াজ দিছো, তাৰ পিছত কেইকমান নহৰু, এতিয়া 3টা শুকান জলকীয়া দিম আৰু কোমল নৰসিংহৰ পাত কেইটামান দি লৈছো। আৰু এতিয়া মই জিৰা গুৰি 1 চামুচ, ধনিয়া গুৰি 1 চামুচ আৰু নিমখ সোৱাদ অনুসাৰে দি লৈছো। এতিয়া গোটেইখিনি মই এনেদৰে মিক্সিত পিচি ল'ম ধুনীয়াকৈ। এয়া হৈ গ'ল, পিচা হৈ গ'ল। এতিয়া যিহেতু বস্তুখিনি ডাঠ হৈ আছে, ইয়াতে মই অকণমান পানী এড কৰি ধুনীয়াকৈ মিক্স কৰি ল'ম। পানী তেতিয়াহে দিব যেতিয়া আপুনি প্ৰয়োজন অনুভৱ কৰে। কিছুমানে পিচি লওঁতেও পানী বেছিকৈ দি ল'ব পাৰে, মই কমকৈ দিছিলোঁ। সেয়ে মই এতিয়া অকণমান পানী এড কৰি লৈছোঁ, যাতে যিখিনি মই কচু কাটিছিলোঁ কচুখিনি ধুনীয়াকৈ মিক্স হৈ যায়, লাগি ধৰে মানে কচুখিনি। আৰু এতিয়া সৰু কেৰাহী এটাত ৰিফাইন গৰম হ'বলৈ দিছোঁ। আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ উঠাৰ পিছত মই এনেদৰে এপিচ কচু লৈছোঁ, তাৰপিছত দালিখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া গৰম তেলত এনেদৰে দি দিম আৰু মনত ৰাখিব, ভালদৰে বুলি এই কাৰণে কৈছোঁ যে ঢিলা হৈ থাকিলে আপোনালোকে খাই ভাল নাপাব। পুৰা ড্ৰাই ফ্ৰাই কৰিব লাগিব। আৰু মই ভাজি আছোঁ যেতিয়ালৈ ড্ৰাই হৈ যোৱা নাই। এতিয়া ৰেডি হৈ গ'ল কচুৰ পকৰা। এয়া চাওক, কিমান দেখিবলৈ বহুত ধুনীয়া হৈছে, খাবলৈ টেষ্টি হ'ব। আৰু যেতিয়ালৈ মই গোটেইখিনি পকৰা বনাই লওঁ, তেতিয়ালৈ যিয়ে মোৰ চেনেলটোলৈ নতুন আহিছে তেওঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। হৈ গ'ল গোটেইখিনি ৰেডি। এতিয়া আমি খাবৰ কাৰণে ৰেডি কৰোঁ। আৰু আমাৰ আজিৰ দুপৰীয়াৰ আহাৰ ৰেডি। এয়া ভাত, এপিচ লেবু, দালি, কচুৰ পকৰা, দালি পিটিকা আৰু আলু ভাজি। খাবলৈ বহুত টেষ্টি হ'ব। মই জলদি খাই লওঁ দেই। বাই বাই।